ইয়াৰ প্ৰকল্প ফৌজিৰ সন্ধিয়াৰ আঞ্চলিক উৰা বাতৰি পঢ়িছোঁ অসত্য ফুকনে। আজি সন্ধিয়াৰ মূল বাতৰিসমূহৰ ভিতৰত আছে অসমত পিয়াপি দি থকা মৌলবাদী জেহাদীয়ে অসমৰ ৰাজপথত শীঘ্ৰে এলানি গেলাৰঙৰ বিস্ফোৰণৰ ভাবুকি। অসমৰ ভূতপূৰ্ব খোজখোৱা মন্ত্ৰী লাফাংগা জোনখোৱাৰ ঘৰত আৰ্মীয়ে দুটা কঁঠালগুটীয়া নিগনি প্ৰৱেশ। কচুৱা গাঁৱত এহাল দম্পতী চুচুবাৰীলৈ যাওঁতে দলং ভাগি তাত সৰি পৰে। এতিয়া আপোনাৰ বিতং বাতৰি। দেশত পিয়াপি দি থকা মৌলবাদী জেহাদীয়ে এটা ফাল্টু নিউজ চেনেলত প্ৰেৰণ কৰা এটা ভাবুকিত প্ৰকাশ কৰে যে শীঘ্ৰেই অসমৰ ৰাজপথত এলানি গেলাৰঙৰ বিস্ফোৰণ ঘটোৱা হ'ব। যদি চৰকাৰে ইয়াৰ ব্যৱস্থা ল'ব খোজে তেন্তে শীঘ্ৰেই ল'ব পাৰিব, অন্যথা সংগঠনটো ইয়াৰ বাবে দায়ী হ'ব নোৱাৰিব। তাৎপৰ্যপূৰ্ণভাৱে চৰকাৰে এই ভাবুকিৰ কথা শুনাৰ লগে লগে নিৰাপত্তাৰক্ষীসকলক দিনৰ পোহৰতে লাইট জ্বলাই আৰু ৰাতি হ'লে লেট কম্বললৈ শুই থাকিবলৈ কাৰা নিৰ্দেশ দিয়ে। চৰকাৰৰ এই পদক্ষেপক ৰাইজে চকুলোৰে সৈতে আদৰণি জনাইছে। দেশৰ ভূতপূৰ্ব খোজখোৱা মন্ত্ৰী লাফাংগা জোনখোৱাৰ ঘৰত আলমিৰাত দুটা কঁঠালগুটীয়া নিগনি প্ৰৱেশ কৰি নগদ 2 কোটি টকা ভক্ষণ কৰে। বৰ্তমান নিগনি দুটা পেটৰ সংকটজনক অৱস্থাত ডাক্তৰ পশুকান্ত ধাৰভাছ নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে। লগতে চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে সন্ধিয়াৰ ভাগলৈ তেওঁ পেটৰ অপাৰেশ্যন কৰোৱা হ'ব। আকৌ আনহাতে সদৌ অসম নিগনি সন্থাৰ সভাপতি টিকটিকিয়া জৰা চাউল খুৱাই নিগনি দুটাৰ এই দুঃসাহসিক কাৰ্যত আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ চিকিৎসাৰ সমস্ত দায়িত্ব বহন কৰা বুলি জানিবলৈ দিয়ে। আনহাতে আজি দুপৰীয়া ভাগত আমাৰ কচুৱা গাঁৱৰ দলংখন ভাগি এহাল দম্পতী চুচুবাৰীলৈ আহোঁতে তাত শীঘ্ৰেই তলত সৰি পৰে আৰু তাৰ ফলত ভগা বাঁহৰ দলংখন ভাগি সৰি পৰে। অসমৰ বিশিষ্ট জীৱবিজ্ঞানী ডাক্তৰ পঁইতাচোৰা ঘৰশালিকাই এটা ঐতিহাসিক শিয়ালৰ গাঁতত সুদীৰ্ঘ 12 বছৰ কাল গৱেষণা কৰি এই সিদ্ধান্তত উপনীত হৈছে যে কুকুৰৰ নেজ গৰম তেলে যিমানেই মালিচ কৰা নহওক কিয় ই কেতিয়াও পোন নহয়, বা মাটিত পুতি থলেও ই কেতিয়াও পোন নহয়, ই আকৌ বেকা হৈয়ে যাব। বিজ্ঞানীজনে এনে এটা তত্ত্বগধুৰ সূত্ৰ আৱিষ্কাৰ কৰাৰ বাবে সুমেৰু মহাদেশত স্থিত এনিমেল ইউনিভাৰ্চিটিয়ে তেওঁক এটা চেণ্ডেলৰ মালাসহ উপহাৰ স্বৰূপে প্ৰদান কৰে। কোনে কয় খন্তেকৰ ভোজ যে খাওঁতা নাই? চৈঠেঙীয়া গাঁৱৰ যুৱক শ্ৰী অসন্তকীয়া শইকীয়াই গাঁৱৰ এঘৰত এটা খন্তেকৰ ভোজ খাই বৰ্তমান পেটৰ অসুখত ঘণ্টাত 5 বাৰকৈ লেট্ৰিনলৈ যাব লগা পৰিস্থিতি উদ্ভৱ হৈছে। এটা চকু চৰহা সূত্ৰই জনোৱা মতে শইকীয়া এনে ৰোগ আগতে বহুবাৰ হৈছে। সুদূৰ আমেৰিকাৰ পৰা অসমলৈ ফুৰিবলৈ অহা মিষ্টাৰ ছাগল চুৰে দুটা আবতৰীয়া কঁঠাল অকলেই ভক্ষণ কৰি বৰ্তমান মৃত্যুৰ ক্ষণ গণি আছে। তেখেতৰ লগতে অহা পত্নী মিছেছ ছাগলী চুৰণীয়ে কয় যে আমেৰিকাৰ কঁঠাল খাবলৈ নোপোৱাৰ কাৰণে মিষ্টাৰ চুৰে দুটা কঁঠাল অকলেই খালে, যাৰ বাবে এনে পৰিস্থিতি উদ্ভৱ হৈছে। লগতে তেওঁ আক্ষেপ কৰি কয় যে দুটা কঁঠালৰ ভিতৰত তেওঁ এফুটাও মুখত দিবলৈকে নাপালে। সেইবাবে আমেৰিকাৰ ল'বলৈ তেওঁ দুটা কঁঠাল পুলি আমাৰ অসম চৰকাৰৰ বন বিভাগত অনুৰোধ জনাইছে। এতিয়া আপোনাৰ বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে ৰ'দ দিলে গৰমৰ মাত্ৰা বাঢ়িব আৰু বৰষুণ দিলে গৰমৰ মাত্ৰা কমাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ বাতৰি ইমানেই। সন্ধিয়াটো হৈ পৰে আপোনাৰ কাৰণে ভেটু ভাওনা। আজিৰ তাৰেই কামনাৰে আজিলৈ নমস্কাৰ।